ভাল পায় ৰাস্তা পাইছে মামী মোৰ ভোক লাগিছে কিবা এটা দিয়া আৰু সি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে এইখন ঘৰৰ পৰাই সি পৰীক্ষা দিছিলে ইয়াত থাকি পেলাই আবেলি হ'লে সি সদায় মোক সোধে মামী তুমি মোক কি দিবা এতিয়া খাবলৈ মই তাক চুজি বনাই দিম বুলি কওঁ সি তাক সেইটো ফেভাৰেট বুলি কয় আৰু সি পকা মিঠৈ খাই খুব ভাল পাইছিলে সেয়াও তাক বনাই পেলাই দি পঠিয়াওঁ হয় তেতিয়া মাজতে আহি পেলাই ইয়াত কেইদিনমান থাকি ইয়াত আহি টিউশ্যন কৰে ক্লাছ কৰে আৰু লগৰে ওচৰৰ এজন আছিলে তাৰ লগতো তাকো মাতি আনি পেলাই ইয়াতে একেলগে দুয়োটাই কথা চথা পাতি তাহাঁতৰ লগতে পঢ়া শুনা কৰি হেৰি কৰি থাকে আৰু ইয়াতে সি তেতিয়া মানে ঠাণ্ডা দিন আছিলে সি নিজে এটা কম্বলৰ চোলা চিলাই লৈছিলে লৈ পেলাই সেই কম্বলৰ চোলাটো পিন্ধি মোক ভয় খুৱাই সেইটো পিন্ধি মোক মোৰ লগত মানে খুব সৰুৰে পৰাই সি মোৰ লগত খুব লাগি থাকে আৰু তাক খাবলৈ মন গ'ল